মই প্ৰথম আজি 3 বছৰ আগত সেই সাইডেদি এটা 20 ফুট মান বহল আৰু প্ৰায় 90 ফুট মান দীঘলৰ এটা মই ঢাপ মানে খাল লিখাকেহে খানি লৈছিলো চন্দা মাছটো আসলতে অলপ গোল্ডেন আহে এই ফিচাৰীটো পহিলা আমি আমাৰ কৃষক ৰাইজে মানে জানিব লাগিব যে কেনে ধৰণৰ হোৱা উচিত মানে বনোৱা জানাটো অলপ জনাবচোন মাছ নহয় চন্দা মাছটো এটা বেমাৰ এটা লাগে এটা পুখুৰীত 3টা পৰ্যায় মাছৰ পোনা থাকিব লাগে তো এই 3টা পৰ্যায় মাছে মই ইয়াত মেলিছো প্ৰফিটটো থাকিবই মানে 100% থাকিব নমস্কাৰ কৃষক বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজি আহিছো এটা ফিচাৰী আপোনালোকক দেখুৱাম বুলি পুৰণা এজন কৃষকৰ ওচৰলৈ আহিছো তেওঁ মাছ খেতিৰ লগত আসলতে বহুত দিনৰ পৰা মানে জড়িত আছে তো তেখেতৰ মুখে আপোনালোকক জনাম ফিচাৰীটো কেনেকে মানে কি আসলতে সাৱধানতা অৱলম্বন কৰি মাছ পালন কৰিছে এই গোটেই ফিচাৰীটো আগত আপোনালোকক দেখুৱাইছো চাই লওক তাৰ পিছত পুনে আমি আসলতে কৃষকৰ লগত কথা পাতিম সব এটো এটা বিশাল ফিচাৰী কম্বল আছে সিলভাৰ আছে তো এয়া দেখিছে খুব সুন্দৰভাৱে আসলতে মাছবোৰ খেলিবলৈ লৈছে এতিয়া পাঁচবেলা টাইম হ'ল সেইকাৰণে আপোনালোকক বৰ বিশেষ মানে একদম মানে ক্লিয়াৰ কাটকে আসলতে দেখুৱাব মানে পানীটো অলপ ঘোলা আছে তো ইয়াতে আমি পুনে কৃষকৰ লগত আসলতে কথা পাতিম কৰ পৰাই মানে গোটেই কথাখিনি জানিবলৈ বিচাৰিম আসলতে কেনে ধৰণে তেখেতে আসলতে এখিনি পুহিছে মেলিছে আৰু তেওঁ আসলতে খুব পুৰণা মাছ পালো দাদা আপোনাৰ পৰিচয়টো পোনপ্ৰথমে আমাৰ কৃষক বন্ধুসকলক দিবচোন মোৰ নামটো মানিক গগৈ মই গোলাঘাট আমাৰ মৰঙী হাৰাগাঁও আখৈপটীয়া মই বাসিন্দা মই আসলতে পুৰণা বুলি নহয় প্ৰথমতে মই আমাৰ ঘৰৰ ওচৰতে এটা পুখুৰী আছিলে ঘৰৰ একদম কাষতে সৰু পুখুৰী আছিলে সেইটো পাই মানে মই মাছ পুহি পেলাই অকমান অভিজ্ঞতা হোৱাৰ পিছত ইয়াত মানে মই পুখুৰী কৰিম বুলি প্ৰথম মানে ইমান প্লেনিং কৰা নাই তথাপিতো মই প্ৰথম আজি 3 বছৰ আগত সেই সাইডেদি এটা 20 ফুট মান বহল আৰু প্ৰায় 90 ফুট মান দীঘলৰ এটা মই ঢাপ মানে খাল লিখাকেহে খানি লৈছিলো খাল লিখাকে খানি এই গোটেই স্কোৱাৰটো ঢাপ মাৰিছে আপোনাৰ এইটো যে ফিচাৰীটো আপুনি আগৰ পৰা অলপ হলো এক্সপেৰিয়েন্স আছে আপুনি কৰা হয় নহয় বাৰু তো এই ফিচাৰীটো পহিলা আমি আমাৰ কৃষক ৰাইজে মানে জানিব লাগিব যে কেনে ধৰণৰ হোৱা উচিত আসলতে কেনে ধৰণৰ ফিচাৰীত মানে মাছটো মানে গ্ৰোথটো ডাঙৰ হ'ব বা বৰ চেচুকীয়া টাইপৰ মানে পুখুৰীটো ভাল নহ'ব তো হেতু অকমান জনাবচোন ফিচাৰী মই জনামতে ফিচাৰী সম্পূৰ্ণ ৰ'দ ঘাই হ'ব লাগে ৰ'দ ঘাইত ফিচাৰীত বেছি ডাঙৰ হয় আৰু বৰ দ হ'ব নালাগে মানে দটো খুব 3 ফুট বা 3.5 ফুট মানে যিমানলৈকে সূৰ্য পোহৰ মানে মাটিত পৰিব পাৰে 3.5 ফুট বা আপোনাৰ খুব বেছি 4 ফুট দহৰ ভিতৰত ফিচাৰী হলে মাছটো ডাঙৰ হয় বুলি মই জনামতে মানে জানো আৰু আপুনি এইখিনি মানে পোনাটো আপুনিটো মেলা এতিয়া যথেষ্ট দিন হ'ল মানে কিমান দিন লাগে মানে বস্তুটো ডাঙৰ হ'বলৈ কিমান দিনত এইখিনি ধৰক বিক্ৰী কৰিব পাৰিব সব মাছ সমানে ডাঙৰ নহয় সমানে সব মাছ একেলগে সমানে ডাঙৰ নহয় মাছটো মানে কোনোবা এটা মাছ বেছি ডাঙৰ হয় কোনোবা এবিধৰ মাছ কম ডাঙৰ হয় তেনেকুৱা ধৰণৰ হয় আৰু দানাটো সব মাছে সমানে দানা নাখায় বন্ধু এফালে অলপ দেখুৱাবা দানা আপুনি কি ইউজ কৰে অকল কিনা দানাই নে অলপ মানে কিবা খৰচা নোহোৱা বা এনেকে নিকিনাকে কিবা ব্যৱস্থা আছে নেকি আছে সেইটো কৰিব পাৰে আমি আসলতে যিমান কম খৰচাত আমি বস্তুটো উলিয়াব পাৰো প্ৰডাকশন কৰিব পাৰো সিমানে আমাৰ প্ৰফিট হয় কিন্তু আমি আজিকালি এনেকুৱা এটা হৈছে দেখিছো যে মানুহে যে কিনা দানা আনি ফিচাৰী কৰিলে কিনা দানা আনি খোৱালে খোৱাৰ পিছত নেক্সট বছৰ চালে যে মাছটো ডাঙৰ হ'ল কিন্তু তেওঁ প্ৰফিটটো কম হ'ল মানে বিকিবলৈ লওঁতে দানাত মানে যথেষ্ট টকা প্ৰফিটটো কম হয় তাৰ পিছত মানুহ হতাশা হয় কিন্তু সেই কাৰণে আমি অকমান অভিজ্ঞ হলে মানে ভাল হয় যে আমি কেনেকুৱা ধৰণৰ দানা খোৱালে ভাল হয় আচলতে আমি দানাটো নিজে অলপ মেকিং কৰিব পাৰো সেই মেকিং কৰিবলৈ হলে কম খৰচাত আমি কিন্তু কিছুমান বস্তু কিনি ল'বই লাগিব কিনিব লাগিব নিকিনাকে আমি নহয় আৰু তাৰ আগতে আমি পুখুৰীটো যদি আমি অলপ ভালকে বনাব পাৰো আচলতে প্ৰথমে খৰালি দিনত আমি পুখুৰীটো অলপ গোবৰ চুবৰ পেলাই আমি পুখুৰীটো অকমান পাৰিলে শুকুৱাই পেলাই গোবৰ চুবৰ পেলাই ল'ব পাৰিলে মাছটো কম দানা খোৱালেও ডাঙৰ হয় আৰু দানাটো বনোৱা ক্ষেত্ৰত মই এইটো মানে বনোৱা দানাটো অলপ জনাবচোন বনোৱা ক্ষেত্ৰত মই এইটো কওঁ আমি অলপ তুঁহগুৰি লাগে পলিচটো লাগে পলিচটো
আৰু আমাৰ যিটো খলিহৰি আৰু অলপ গোবৰ শুকান গোবৰ মিলাই আমি এটা দানা বনাই পুখুৰীত দিব পাৰো সেইটোতো অলপ কম খৰচ আৰু ব্ৰইলাৰ আমাৰ যিটো ফাৰ্ম আছে ব্ৰইলাৰ লিটাৰটো শুকান কৰি পেলাই ফাৰ্মখনো দেখুৱাবা ব্ৰইলাৰ লিটাৰটো আমি দি পেলাই আমি ইয়াত মাছৰ দানা হিচাপে দিব পাৰো তেতিয়াও আমাৰ খৰচ কম তো বন্ধু বান্ধৱীসকল আপোনালোকে দেখিছে আৰু দাদাই জনাইছে আপোনালোকক আচলতে কেনেধৰণে মানে তেওঁ প্ৰতিপাল কৰিছে মাছখিনি কেনেধৰণে পালন কৰিছে কি কি দানা দিছে এইফালে পাৰটো আপোনাৰ এইটো প্ৰায় 2.5-3 বিঘা মাটিয়ে হ'ব ফিচাৰীটো আগততো দিছে চাগে মাছ এনেকে আপোনাৰ মানে প্ৰফিটৰ ঘৰতটো চাগে কিমান আহে কি কথা সেইটো অলপ জনাব পাৰিব নেকি মানে প্ৰফিটৰ ঘৰত মানে মই চাইছো যে এইটো বছৰেকত প্ৰফিটটো থাকিবই মানে 100% থাকিব মানে কিন্তু অযথা এখোপা দানা খুৱাই বা কিবা কৰি পেলাই এনে যদি কৰে কিন্তু তেতিয়াহ'লে লছ হ'ব কিন্তু প্ৰফিটটো আপুনি দানাটো কম পৰিমাণে খোৱালেও মাছটো মেলি আপুনি এবছৰ যদি ৰাখে কম পৰিমাণে দানা খোৱালেও প্ৰফিট 100% হ'ব আৰু আপোনাৰ ফালৰ পৰা অভিজ্ঞ ফালৰ পৰা আপুনি যিহেতু এতিয়া যথেষ্ট আপুনি 3-4 বছৰ মাছ পালনৰ লগত জড়িত আছে তো ইয়াত অসুবিধা মানে কেনেকুৱা ধৰণৰ সন্মুখীন হ'বলগীয়া হয় কেতিয়াবা কিবা অসুবিধা বেমাৰ আজাৰ ইটো সিটো বেমাৰ আজাৰ মানে ঠাণ্ডা দিনত এটা বেমাৰ এটা হয় সাধাৰণতে আমাৰ এনেকুৱা ৰ'দ ঘাই পুখুৰীত ঠাণ্ডা দিনতে মই এটা বেমাৰ পাইছিলো আজিলৈকে যেতিয়া খুব কুঁৱলী পৰে কুঁৱলী একদম খুব কুঁৱলী পৰিব তেতিয়া আমাৰ অন্য মাছ নহয় চন্দা মাছটো এটা বেমাৰ এটা লাগে চন্দা মাছটো মানে অকমান ঘা লগা লিখা হয় গাটোত হেলাই ধৰি যায় আৰু সেই হেলাইটোৰ কাৰণে অলপ চূণ আৰু নিমখ যদি মাজে মাজে মাৰি থকা হয় তেতিয়াহ'লে সেই বস্তুটো নাথাকে চূণ আৰু নিমখৰ কিবা পৰিমাণ আছে নেকি আছে পৰিমাণটো অলপ জনাব সেইটো আমি সাধাৰণতে এবিঘা মাটিত নিমখটো খুব বেছি আমি এবিঘা মাটিত 5 কেজি আমি মাৰিব পাৰো এবিঘাত মানে 1 বিঘা ফিচাৰীত নিমখ 5 কেজি ল'ব লাগিব আৰু চূণ 5 কেজি আৰু এনেও আমি সেইটো প্ৰতি মাহে আমি আচলতে মাৰি থাকিব পাৰিলে ভাল আৰু এনেকে ৰ'দ ঘাই পুখুৰীত অন্য বেমাৰ নহয় যদি আমি খুব মানে কেঁচা গোবৰ পেলাও বা কিবা পেলাও তেতিয়াহে হয়তো গেছ চেছ হ'ব পাৰে এতিয়া আপোনাৰ ইয়াতে পোনা কি মাছৰ এৰিছে এনে মোটামুটি পোনা মই মানে ইয়াত 3 বিধৰ যিটো 3টা পৰ্যায়ত মাছৰ পোনা থাকিব লাগে এটা পুখুৰীত 3টা পৰ্যায়ৰ মাছৰ পোনা থাকিব লাগে তো সেই 3টা পৰ্যায়ৰ মাছে মই ইয়াত মেলিছো ইয়াত আপোনাৰ ৰৌ মিৰিকা আছে গোল্ডেন কাপ আছে ঘাছ কাপ আছে আৰু বিগেট চিলভাৰ আছে আৰু চন্দা আছে এইকেইটা মাছ ইয়াত আছে আৰু লগতে সৰু সৰু কুঁহি চুহি এনেকুৱাও আছে কম পৰিমাণে আছে এইবিলাক কুঁহি মিৰিকা চিৰিকা কিন্তু মেইনলি মোৰ চন্দা মাছটো ইয়াত আছে চন্দা মাছটো আচলতে অলপ সোনকালে মানে হেৰি দেখায় দেখিছে তেওঁলোকে ডাঙৰ সোনকালে হয় তো এইখিনি বছৰেকৰ মূৰতহে বিকিব পৰা হ'ব চাগে এতিয়াতো কিছুমান আপুনি ধৰিব পাৰিছে চাগে এতিয়া 6 মাহ মান হৈছে নে 6 মাহ মানত নে কেনেকুৱা হৈছে ৱেট গেইন 6 মাহত মানে মোৰ 6 মাহৰ নহয় এইখিনি মাছ মোৰ যোৱাবাৰ মাছ অলপ থাকি গ'ল সেইখিনি মাছ মোৰ যোৱাবাৰ আধা কেজি ওপৰত আছিল 1 কেজি ভিতৰত আছিলে এতিয়া সেইখিনি মাছ মই ধৰি চাইছো কিছুমান 1 কেজি পাৰ হৈ গ'ল কিছুমান 1.5 কেজিলৈকে ইয়াত মাছ হৈ গৈছে এই 6 মাহৰ যিখিনি মাছ সেই মাছখিনি আধা কেজি এপোৱা তেনেকুৱা হৈ আছে মোৰ বৰ্তমান তো বন্ধু বান্ধৱীসকল তো দাদা এই ইমান 3-4 বছৰ অভিজ্ঞতাৰ ফালৰ পৰা মানে মাছৰ লগত যি ধৰণে জড়িত আছিলে তেওঁ যেনেকে কৰিছে তেনেকে আপোনালোকক হুবহু কৈছো কি বেমাৰ আচলতে সাৱধানতা ল'ব লাগে কি ধৰণে আচলতে আপোনালোকে প্ৰতিপাল কৰিব লাগে কেনেকুৱা ধৰণৰ দানা ব্যৱহাৰ কৰিব লাগে দানাটো আপুনি ক'লেই তো আপোনালোকে এই ধৰণে আপোনালোকে মানি চলিলে আচলতে আপোনালোকে মাছ পালনত মানে অলপ আগুৱাই যাব প্ৰফিট হ'ব বুলি আমি ভাবিছো আৰু হয় নহয় আৰু কিবা যদি বিশেষ প্ৰব্লেম থাকে আপোনাৰ নাম্বাৰ দিয়া থাকিব ভিডিঅ'টো স্ক্ৰীনত আপুনি খালি মোৰ যিখিনি সাবস্ক্ৰাইবাৰ আছে কৃষক বন্ধু আছে তো তেওঁলোকে ফোন কৰিলে আপুনি ৰিচিভ কৰিব তেওঁলোকক জনাবলৈ চেষ্টা কৰিব তো ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ